পোন প্ৰথমবাৰ কাৰ্বি আংলঙত চিট ৰিজাৰ্ভেশ্যন যিটো ST ৰিজাৰ্ভেশ্যন আউট অফ 44 আমি 34 ৰিজাৰ্ভেশ্যনটো হৈছে ST এ কণ্টেষ্ট কৰিব পাৰিব 44 চিটৰ ভিতৰত। আগতে কিমান আছিলে? আগতে একো ৰিজাৰ্ভেশ্যন নাই। আজি তাৰিখলৈকে ডিমা হাছাও 62 অট'নমাছ কাউন্সিল নাই, মেঘালয় অট'নমাছ কাউন্সিলো আছে, মিজোৰাম অট'নমাছ কাউন্সিল আছে, ত্ৰিপুৰী অট'নমাছ কাউন্সিল আছে, চাকমা অট'নমাছ কাউন্সিল আছে, গাৰো অট'নমাছ কাউন্সিল আছে, মাৰ অট'নমাছ কাউন্সিল আছে, কিন্তু ৰিজাৰ্ভেশ্যন নাই। কিন্তু পোন প্ৰথমবাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া নেতৃত্বত লগতে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া নেতৃত্বত লগতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বত পোন প্ৰথমবাৰ ST ৰিজাৰ্ভেশ্যনৰ আউট অফ 44 আমি 34টো আমি পালোঁ। 4টো অপেন ফৰ অল, সকলোৱে কণ্টেষ্ট কৰিব পাৰে, সেইটো ইতিহাস ৰচনা কৰিছে। সকলো কাউন্সিলত হ'ব এইটো আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল 62 অট'নমাছ কাউন্সিল। তাৰপিছত চেণ্ট্ৰেল ইউনিভাৰ্চিটি বৰ্তমান ডিফু কেম্পাছ, সেই কেম্পাছটো ফুল ফেজত ইউনিভাৰ্চিটি হ'ব। তাৰপিছত ৱেষ্ট কাৰ্বি আংলঙত ৰেলৱে ষ্টেচন এইটো সুবিধা নাই। ৱেষ্ট কাৰ্বি আংলঙত জাগিৰোড আৰু আমচৈ আৰু ডংকামুকাম হৈ হাবাইপুৰ হৈ এটা ৰেল লাইনৰ নেশ্যনেল ৰেল লাইনৰ এটা কাৰণে এটা আজি চুক্তি হৈ গ'ল। আৰু লগতে চুগাৰ মিল কেন্দ্ৰ চৰকাৰৰ পৰা পুঁজি দিব, চুগাৰ মিল দিয়া হ'ব। লগতে কাৰ্বি আংলঙৰ কাৰণে আমাৰ এগ্ৰিকালচাৰ কলেজ আৰু লগতে ভেটেৰিনেৰী কলেজ ৱেষ্ট কাৰ্বি আংলং ইষ্ট কাৰ্বি আংলং দুটা ডিষ্ট্ৰিক্ট আছে। ৱেষ্ট কাৰ্বি আংলং ইষ্ট কাৰ্বি আংলঙৰ কাৰণে আমি ভেটেৰিনেৰী কলেজ পালোঁ। আৰু লগতে ফৰেষ্ট কলেজ ট্ৰেইনিং ইনষ্টিটিউটো আমি পালোঁ। তাৰ কাৰণে মই অমিত শ্বাহ ডাঙৰীয়াক আৰু লগতে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ দিছোঁ। আৰু লগতে হোটেল মেনেজমেণ্ট আৰু ট্ৰেইনিং ইনষ্টিটিউটৰ কাৰণে কাৰ্বি আংলঙৰ কাৰণে পোৱা হৈছে। আৰু লগতে ৱেষ্ট কাৰ্বি আংলং হামৰেন ডিগ্ৰী কলেজ, সেইটো আমাৰ আজি সেই চুক্তিখনৰ ইয়াতে আছে। গতিকে আমি কাৰ্বি আংলং ৰাইজৰ হৈ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু লগতে গৃহমন্ত্ৰী ডাঙৰীয়া আৰু লগতে অসমৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতসকলক মই আন্তৰিক ধন্যবাদ দিছোঁ। 5,000 সেইটো ডেভেলপমেণ্টৰ পেকেজ, ডেভেলপমেণ্ট পেকেজ। আৰু ডিফুটো ধনচিৰি বৰ্ডাৰ আপ টু নাগালেণ্ড এয়াৰপৰ্টলৈকে ডিমাপুৰ এয়াৰপৰ্টলৈকে 4 লেন ৰাস্তা দিয়া হৈছে। আৰু ডিফু লামডিং হাবাইপুৰ ডংকামুকাম আৰু ৱেষ্ট কাৰ্বি আংলঙৰ মেঘালয় বৰ্ডাৰলৈকে নেশ্যনেল হাইৱে ৰাস্তাটো দিয়া হৈছে। এনেধৰণৰ বহুতো পেকেজ ইয়াত আছে, আপোনালোকে দেখা পাব।